লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ প্ৰদান কৰে। এই মনোনয়ন পত্ৰ অনুষ্ঠানত আমি বিশেষকৈ আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ সহপ্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া আৰু শিলচৰৰ সাংসদ ডক্টৰ ৰাজদীপ ৰয় আমি তেখেতক সংগ দিলোঁ আৰু এইটো কথা নিশ্চিত যে শিলচৰ লোকসভা আসনখনত পৰিমল শুক্লবৈদ্য ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। ৰাইজৰ উৎসাহ উদ্দীপনা মই বিশ্বাস কৰোঁ যে এটা অভিলেখ সংখ্যক ভোটত তেখেতে নিৰ্বাচনত বিজয়ী হ'ব। খুব ভাল কথা, সকলো দলৰে সভাপতি আহিব লাগে, নমিনেশ্যনত থাকিব লাগে। বিকজ দিছ ইজ এ ফেষ্টিভেল অফ ডেমক্ৰেচি, গণতন্ত্ৰৰ এটা উৎসৱ। গতিকে উইদাউট কাৰো প্ৰতি কোনেও বেয়া কথা নোকোৱাকৈ, বেয়া ভাষা প্ৰয়োগ নকৰাকৈ সকলো আহিব লাগে, মনোনয়ন দিব লাগে আৰু দিছ ইজ হোৱাট উই কল ডেমক্ৰেচি। মই তেওঁক ক'ত টাৰ্গেট কৰিলোঁ? মইতো তেওঁক CM বনা ৰাস্তা দেখুৱাই আছোঁ। মই টাৰ্গেট শব্দটো মানেতো বেয়া কথা ক'লেহে টাৰ্গেট কৰা হয়। মইতো কাকো টাৰ্গেটেই কৰা নাই, কাৰো বিপক্ষে মই এটা বেয়া কথাও নকওঁ। এতিয়ালৈকেতো হয়, কিন্তু ভৱিষ্যত কোনে দেখিছে? কিমান ডাঙৰ ডাঙৰ কংগ্ৰেছৰ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ বিজেপিত যোগদান কৰিছে। আগদিনাখন ৰাতি টিভিত বিজেপিক গালি পাৰি পিছদিনাখন বিজেপিত যোগদান কৰা আমি কিমান মানুহ দেখি আছোঁ। গতিকে কাৰ গেৰেণ্টি কোনে ল'ব? চান্দা কালেক্ট কৰা ভাল, খালি ৰুল মতে কৰিব লাগে। 2000 টকাৰ ওপৰত হ'লে চেকত ল'ব লাগিব। এইটো ভাৰতবৰ্ষৰ নিয়ম। মই ৰখাম নৰখাম তেওঁকতো ইলেকশ্যন কমিশ্যনে সুধিবই যে চান্দাটো চেকত লৈছে নে কেছত লৈছে। চেকত ল'লে কোনো অসুবিধা নাই, কেছত ল'লে 2000 টকাৰ তলত ল'ব লাগিব। মই ইমান কংগ্ৰেছৰ ভিতৰুৱা কথাৰ ওপৰত মই কমেণ্ট নিদিওঁ। আমি চাওক, শংকৰদেৱৰ নামটো ইলেকশ্যনত কিয় টানি আনিব লাগে? এইটো ভাল কথা নহয়। গতিকে মই ভাবোঁ শংকৰদেৱ, মাধৱদেৱ, ৰবীন্দ্ৰনাথ ঠাকুৰ ইমান ডাঙৰ মানুহৰ কথা এই ইলেকশ্যনত কিয় টানিব লাগে? মই খালি সেই মানুহৰে ভোট চাই আছোঁ যি মানুহে মোদীজীক বিশ্বাস কৰে, মোদীজীৰ বিকাশ নীতিক বিশ্বাস কৰে আৰু মোদীজীৰ লগত থাকিব খোজে। विरोधी पक्ष में एक आरोप लगाया है कि आप लोग कहाँ से ये आरोप सुना है? हम तो कहीं नहीं सुनते हैं। आप लोग इतना बड़ा बड़ा आरोप लगा दिया, मेरा साथ तो सब बात करते हैं। कौन सा विरोधी पक्ष? उन लोग बोल रहे हैं कि ईडी में जितना आदमी फंसे हुए थे, पहले भाजपा में नहीं थे, वो लोग भाजपा में आने के बाद ईडी का केस भी हट गया। ईडी से बचना है तो भाजपा ज्वाइन करें। देखिए ये तो जो बोलना है बोल रहा है, लेकिन ये बात का एविडेंस कहाँ है? जिसका पॉकेट में माल होगा उसका पास ईडी आएगा और आना भी चाहिए। शारदा केलेंकरी का बात अगर करें वो तो आप कैसे बोल सकता है मेरा नाम? मेरा तो पहले कांग्रेस का रहते रहते मुझको क्लीन चिट दे दिया गया। तो आप लोग एक ही बात दोबारा क्यों बोलते हैं? मैं आज तक आप लोग का खिलाफ कुछ नोटिस वोटिस नहीं दिया। ये तो मेरा बड़प्पन है। नहीं तो आपका नाम पकड़ के मैं आपको नोटिस भी दे सकता हूँ, इसलिए आपका पास तो कोई एविडेंस नहीं है मेरा खिलाफ। लेकिन मेरा बड़प्पन है, बीजेपी का बड़प्पन है कि हम लोग बोलने से भी सुन लेता हूँ। चलो মুখ্যমন্ত্ৰী বৰাকত কিয় নাহিব ভাই? কিয় নাহিব? যদি মোদীজীৰ মেছেজ আমি লাষ্ট মানুহটোৰ ঘৰলৈ লৈ যাব লাগে। মইতো বিচাৰোঁ যে মোদীজীৰ মেছেজ সুস্মিতা দেৱৰ ঘৰতো সোমাব লাগে। গতিকে আমি আহি থাকিব লাগিব টিল লাষ্ট মেন ইজ ইন দ্য আদাৰ সাইড। ভাল প্ৰভাৱ পৰিব, মাৰ্জিন বাঢ়িব। পৰিমল শুক্লবৈদ্য আগতে ৰাজদীপ ৰয় যেতিয়া ইলেকশ্যন খেলিছিল, ইট ৱাজ এ টাফ চিট।
এতিয়া চিটটো সহজ হৈ আছে গতিকে আগতকৈ ভাল ভোটত জিকিম মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি আপুনি জাৰ্নেলিষ্টবোৰক টাৰ্গেট কৰি লৈছে আৰু চাওক ভূপেন বৰা ডাঙৰীয়াৰ কথা আপোনালোকে ইমান গুৰুত্ব নিদিব কিয় গুৰুত্ব নিদিব কোন কংগ্ৰেছৰ মানুহে কোনে আজি কি কয় আৰু অহাকালি কি কয় তাৰ কোনো গ্যাৰেণ্টি নাই গোটেই কংগ্ৰেছ অফিচে খালী হৈ গ'ল শিলচৰ তাৰাপুৰৰ মানুহে মানে শিৱবাৰী ৰোডৰ মানুহে ভোট নিদিব বুলি ঘোষণা কৰিছে চবেই দিব ডাঙৰ এক্সিডেণ্ট হৈছে স্যাৰ কোনো চাওক এক্সিডেণ্ট বা শিলচৰৰ সমস্যা আছে কিন্তু মোদীজীক চবেই ভাল পায় চব জয় শ্ৰীৰাম গতিকে ভোটটোতো দিবই মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি আপুনি নিৰ্ভোট কৈছে যে 3 লাখ ঠিক আছে ৰাস্তাৰ কথা এতিয়া MCC চলি আছে মই পতাটো ঠিক নহয় ডেভেলপমেণ্ট ৰিলেটেড কথা পাতাটো মই আজিৰ দিনত ভাল নহয় কিন্তু যি নহওক শিলচৰৰ মানুহে সকলোৱে নৰেন্দ্ৰ মোদীক ভোট দিব পৰিমল শুক্লবৈদ্যক 3 ভোট লাখ দিব ভোটত জয়ী কৰাৰ কাৰণে আপুনি কৈছে যোৱাকালি টাৰ্গেট পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ ক্ষেত্ৰত কিবা পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ ক্ষেত্ৰত টাৰ্গেটটো মোক গধূলিকৈ সুধিব চবৰ লগত বহি লওঁ এনে এটাতো টাৰ্গেট ক'লে নহ'ব এইটোতো টিভিত থাকি যায় নহয় গতিকে এইটোতো ভাবি চিন্তি ক'ব লাগিব আৰু শিলচৰততো মই বহুতবাৰ আহিমেই গতিকে টাৰ্গেটটো আমি পাতি ল'ম কিন্তু এইটো কথা কৈছোঁ যে ৰাজদীপ ৰয়ৰ সময়ত শিলচৰ সমষ্টিটো খুব টান আছিল আজি শিলচৰ সমষ্টিটো ইমান টান নহয় গতিকে আমি ৰেকৰ্ড মাৰ্জিনত এইবাৰ জিকিম কিন্তু কিমান হ'ব সেইটো একবাৰ মোৰ টিমৰ লগত মোক বহি ল'ব দিয়ক কৰিমগঞ্জ আমি জিকিম কোনো সমস্যা নাই কৰিমগঞ্জত আমি ভাল কৰি জিকিম তিনিকুণীয়া লৰাই আছে কিন্তু তিনিকুণীয়া লৰাই কাৰণে আমি নিজিকো মোদীৰ ওপৰত বিশ্বাসৰ কাৰণে জিকিম লৰাই জেগাত লাষ্টৰ লৰাইটো তিনিকুণীয়া হ'ব পাৰে দুইকুণীয়া হ'ব পাৰে নবডি নোজ কিন্তু আমি ইলেকশ্যন জিকিম নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ওপৰত অন হিজ লিডাৰশ্বিপ কংগ্ৰেছ পাৰ্টীগৰাকীয়ে চলো। মহিমাল মুছলমানক অপমান কৰি তেওঁ এইবিলাক মই কাৰো কথা মই নকওঁ মই আগতে কৈছোঁ যে আমাক লেট আছ চেলিব্ৰেট দিছ ফেষ্টিভেল অফ ডেমক্ৰেচি থ্যাংক ইউ गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेफैनानै जाफुंसारदों नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमी